অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোৱালপাৰা। অসমত কেইখন IIT আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এখন। কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কামৰূপ মহানগৰ। অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দীপৰ বিল। অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটী। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জাংচন কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লমডিং। পৃথিৱীৰ বৃহত্তম নদীদ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মাজুলী। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ উমান্দ। বগীবিল কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডিব্ৰুগড়ত। দুৱাহুৰা বিল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ধুবুৰী। অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ধলা শদিয়া। ডিগবৈত কিমান চনত তেল শোধনাগাৰৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1889 চনত। বিশ্বৰ প্ৰথম পল ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলচৰ। কপাহ খেতিৰ বাবে কোনখন মাটি উপযোগী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কলা মাটি। পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটী। অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1973 চনত। ভাৰতৰ জাতীয় সংগীতৰ বাহিৰেও ৰবীন্দ্ৰনাথ ঠাকুৰে আন কোনখন দেশৰ জাতীয় সংগীত ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বাংলাদেশ। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মানাহ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1974 চনত 1 জানুৱাৰী। অসমৰ মুঠ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 35খন। অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 26,395। অসমৰ জাতীয় সংগীত কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় জন্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এশিঙীয়া গড়। অসমৰ জাতীয় পক্ষী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দেওহা। অসমৰ জাতীয় ফুল কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কপৌ ফুল। অসমৰ জাতীয় গছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হুলুং গছ। শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয়?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5 ছেপ্টেম্বৰ। অসমৰ মৰাপাট কল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিলঘাটত অৱস্থিত।